আজি কি ক'ম মানে খুবেই ভাল লাগিছে। আমি যিকেইজন আমি ইয়াত ব্যক্তি আছোঁ, লগ বন্ধু আছে, আমি গোটেইকেইজনে আজি আহি আমি হাগ্ৰামাচাৰ ওচৰত আজি আমি জইনিং প্ৰগ্ৰেমত আমি অংশগ্ৰহণ কৰিছোঁ। ভাল লাগিছে। গতিকে মই কৈয়ে দিওঁ বাৰু, মই প্ৰথমতে APB পাৰ্টি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, যিটো অঞ্জলি দৈমাৰীৰ নেতৃত্বত আছিলে, সেই পাৰ্টিত মই খৈৰাবাৰী ব্লকৰ মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে কাম কৰি আহিছিলোঁ। কিন্তু এইবাৰ আমি নতুন সমষ্টি হিচাপে আমি ভেৰগাঁও সমষ্টি পাইছোঁ 45 নং। এই সমষ্টিত আমি স্বাৰ্থ এটা আছে আমাৰ, এই সমষ্টিত নতুন হিচাপে আমি নতুন প্ৰাৰ্থী আমি বিচাৰিছোঁ। কাৰণ বহু বছৰ ধৰি আমি কোনো ধৰণৰ আমি প্ৰাৰ্থী আমি পোৱা নাই। সেই লাষ্ট আমাৰ ভেৰগাঁও অঞ্চলত আমাৰ কেণ্ডিডেট আছিল চাগে কুমুদ দাস। তাৰ পিছৰ পৰাই আমি কোনো ধৰণৰ কেণ্ডিডেট আমি প্ৰপাৰ আমি লোকেল কেণ্ডিডেট আমি পোৱা নাই। সেয়েহে আমি এইবাৰ আমি নতুন সমষ্টি হিচাপে আমি নতুন কেণ্ডিডেট নতুন প্ৰাৰ্থী আমি বিচাৰিছোঁ। চব মানে ইয়ং জেনেৰেশ্যন লাগে আমাক, ইয়ং চিন্তাধাৰা লাগে, ইয়ং জেনেৰেশ্যন লাগে, আৰু ইয়ং যিটো আমাৰ চাব ডিভিজন আপগ্ৰেডেশ্যন সেই আজিলৈকে বহু ৰৈ গৈছে। মানে যদি আমাৰ ইয়াত প্ৰপাৰ প্লেচত আমি এজন যদি আমি প্ৰাৰ্থী হিচাপে যদি আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ, নিশ্চয় আমাৰ চাব ডিভিজনখন আৰু বেছি উন্নত হ'ব, আৰু বেছি উন্নত হ'ব। য'ত নেকি আমাৰ ল'ৰা ছোৱালী আজি বাহিৰত পঢ়িব যাব লগা হয়, এটা টেকনিকেল ষ্টাডিৰ কাৰণে বাহিৰত এডমিশ্যন ল'ব লগা হয়, তাত আমাৰ বহুখিনি খৰচা আহি পৰে, আমি পঢ়াব নোৱাৰোঁ, কাৰণ আমি হ'ল মধ্য ব্যক্তিৰ মানুহ। তাৰ বাবে আমি যদি ইয়াত যদি প্ৰপাৰ কেণ্ডিডেট এটা পাওঁ লোকেল হিচাপে, আমি ইয়াত নিশ্চয় এডুকেশ্যন ফেচিলিটিৰ পৰা আমি যিকোনো মাৰ্কেটিং হাব আৰু তাৰ লগতে যিকোনো ইনষ্টিটিউশ্যন আমি ইয়াত নিশ্চয় আনিব পাৰিম। টেকনিকেল ইউনিভাৰ্চিটিৰ লগতে ইউনিভাৰ্চিটি আৰু বহুখিনি আছে। বাহিৰত গ'লে আপোনালোকে দেখিব তাতে A to Z ফেচিলিটি পায় এটা ইউনিভাৰ্চিটিত। ময়ো পঢ়িছিলোঁ পাঞ্জাৱ টেকনিকেল ইউনিভাৰ্চিটিত, তাতে দেখা পাইছোঁ A to Z ফেচিলিটি আছে। আপুনি ফেশ্বন ডিজাইনিং কৰিব নে, আপুনি হোটেল মেনেজমেণ্ট কৰিব নে, আপুনি আৰ্ট এণ্ড ক্ৰাফ্ট কৰিব নে, আপুনি চাউণ্ড ডিজাইনিং কৰিব না, আপুনি মিডিয়া লাইনত পঢ়িব না, আপুনি কি লাইনত পঢ়িব, তাত কোনো ধৰণৰ অসুবিধা নাই, এনেকুৱা ফেচিলিটি দিছে তাত। সেই হিচাপে আমিও যদি একেলগ গোট হয়, যদি আমি সেই কামটো যদি আমি ইয়াত সফল কৰিব পাৰোঁ, আমাৰ নিজৰ ল'ৰা ছোৱালী আমাৰ ইয়াত ভৱিষ্যত বহুখিনি উজ্জ্বল হ'ব। সেয়ে মই এইখিনি কৈ মই মোৰ মন্তব্য সামৰি মাৰিছোঁ।